নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি উপস্থিত হৈছোঁ সেই দুলীয়াজান ভাদৈ পাঁচআলিৰ পৰা সত্ৰ নগৰী মাজুলীত। এই মাজুলীত আমি বিভিন্নখন সত্ৰত ঘূৰিম আৰু ইয়াত বিভিন্ন বস্তু চাম। কি চাওঁ, ক'ত সোমাওঁ, আপোনালোকক দেখাই থাকিম। অলপ দেৰি অপেক্ষা কৰক। এয়া আমি ড্ৰেছ পোছাক সলাই ল'লোঁ। ইয়াৰ পাছত আমি আউনীআটী সত্ৰলৈ আহিছোঁ। ইয়াৰ প্ৰথম তোৰণতেই আছোঁ। আহক পিছৰখিনি আগবাঢ়ি গৈ থাকোঁ, আপোনালোকক দেখুৱাই আছোঁ। ভিডিঅ'টো শেষলৈকে চাব দেই, আশা কৰিলোঁ। এয়া হেৰি আকাশ বন্তি জ্বলাই যে সেইখিনি এয়া হ'ল তুলসী সূতা, আহোম স্বৰ্গদেউ চন্দ্ৰকান্ত সিংহ দিনৰ। ঈশ্বৰৰ নাম শ্ৰৱণ কৰিলে, কীৰ্তন কৰিলে জীৱৰ কি লাভ হয়?
মুক্তি হয় হয় জীৱন মুক্ত লাভ কৰে হয় জীৱনৰ যিটো লক্ষ্য উদ্দেশ্য হয় জীৱই তাত উপনীত হ'ব পাৰে হয় আপোনালৈ বহুত বহুত ধন্যবাদ জনাইছোঁ ঈশ্বৰৰ নাম শ্ৰৱণ কৰিলে কীৰ্তন কৰিলে জীৱৰ কি লাভ হয় মুক্তি হয় হয় জীৱন মুক্ত লাভ কৰে হয় জীৱনৰ যিটো লক্ষ্য উদ্দেশ্য হয় জীৱই তাত উপনীত হ'ব পাৰে হয় আপোনালৈ বহুত বহুত ধন্যবাদ জনাইছোঁ আপোনাৰ ইয়াত মানে সৰুৰ পৰাই আছে নে কি ছবছৰ বয়সৰ পৰা আছে হয় হয় এই আউনীআটী সত্ৰত থাকিলে বিয়া বাৰু নহয় গুচি যাব লাগিব হয় 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 বিদায় লৈ যাব লাগিব এতিয়া আপোনাৰ কক্ষত আমি অলপমান প্ৰৱেশ কৰিব পাৰিম এতিয়া আপুনি অলপ দেখুৱাই দিয়ক আপোনালোকৰ হয় 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 ইয়াত আপুনি ইয়াত আপুনি গুণমালা ৰাখিছেনে গুণমালাই আছে আপুনি মানে মেইন মূল নামঘৰৰ পৰা ইয়াতো কৰে আপুনি ইয়াতো হয় 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 আপোনাৰ ভুৱা কক্ষ এইটো হয় হয় ভুৱানীকৰণ কথা আপুনি ইয়াত ছবছৰ বয়সৰ পৰা আছোঁ বুলি ক'লে হয় তাৰপিছত আপোনাৰ ৰান্ধনীশাল হয় আপুনি ৰেডিঅ' এটা প্ৰত্যেকৰ ওচৰতে আছে নেকি ৰেডিঅ' প্ৰত্যেকৰ ওচৰত নাই আপুনি আমি ইতিমধ্যে আউনীআটী সত্ৰৰ পৰা প্ৰস্থান কৰিছোঁ আপোনালোকক দেখালোঁ যিমানখিনি পাৰিলোঁ আৰু কিছুমান ঠাইত আমাক ভিডিঅ' কৰিবলৈ দিয়া নাই সংগ্ৰহালয়ত আমাক ভিডিঅ' কৰিব নিদিলে ফটো মাৰিব দিয়া নাই সেইকাৰণে আমি সেইবোৰ আপোনালোকক দেখাব নোৱাৰিলোঁ আপোনালোকে আউনীআটী সত্ৰলৈ আপোনালোকে আহিব চাব ইয়াৰ পৰিৱেশবোৰ বহুত সুন্দৰ গোটেই চাৰিওদিশে আপোনালোকে চাব বহুত পৰিষ্কাৰ পৰিচ্ছন্ন আৰু সুন্দৰ পৰিৱেশ ইয়ালৈ আহিলে আধ্যাত্মিক ভাৱটো বৰ মানে সুন্দৰ মানে ভাৱটো জাগি উঠে মানে বহুত ভাল লাগিলে আপোনালোকে আহিব ইয়ালৈ আপোনালোকে গম পাব মানে ইয়াৰ বিষয়ে জানিবলৈ পাৰিব বহুত ভাল ভাল কথা জানিব পাৰিব চাবও পাৰিব